ভালকে কৰ বেকাকে কৰ তুমি নাড়ো কৰ কিন্তু মনত ৰাখিব যি কৰিলে সেয়ে যেন উচিত কৰিলে যিহকে বিচাৰে দয়াময় এই সাগৰ মন্থনৰ সময়ত যে অসুৰে অমৃত বিচৰা নাছিলে সেই কথা আপুনি কেনেকৈ জানে যদি অমৃতে বিচাৰিছিল তেন্তে আমাৰ দেখি একেবাৰে শুনক
সাগৰ মন্থনৰ সময়ত আপুনি মুহিটো ধাৰণ কৰাৰ পৰিৱৰ্তে অন্য ৰূপখন ধাৰণ কৰিব পাৰিলে এতিয়াহে বুজিছো প্ৰভু আচলতে তেওঁৰে নাৰীৰ প্ৰতি দুৰ্বলতা নহয় আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ শেষ নিবিচাৰোঁ দেৱতা আৰু অসুৰে যদি উভয়ে অভ্যুত্থান কৰিলেহেঁতেন তেনেহ'লে সংঘৰ্ষ শেষ এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও নতুনৰ সৃষ্টি কৰিয়েই থাকিব নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব তেন্তে সেয়ে সত্য কিন্তু প্ৰভু আপোনাৰ মোহিনী ৰূপে অকল অসুৰকে স্পৰ্শ কৰিলে কিন্তু দেৱতাক দেখোন স্পৰ্শই কৰিব নোৱাৰি এই কথা সঁচা নহয় সঁচা নহয় আমাৰ বুকিলেৰো আমাৰে মায়া শক্তি পাব পৰা ত্ৰিজগতত কাৰোৱেই নাই চালনা চালনাকাৰী নিশ্চয় চালনা পাৰ্গ এই কথা মই আগেই বুজিব লাগিছিল কিন্তু সেয়ে দয়াময় এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিবোৰ একেবাৰে অভাৱ কাৰণ এইবোৰ উদ্ঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে চেষ্টা কৰিলে তুমি তাৰ প্ৰমাণ চাব পাৰা হৰিৰ লগত বিভাগ লগাই গৃহতন্ত্ৰৰ সূচনা নকৰক পূৰ্ণ সমাজকে জনাই কৰা এৱে নিষ্কাৰ্য তুমি তোমার দায়িত্ব প্রকল্প আমি যাও জয় 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 জয়